ঘৰৰ কাম কাজত একেবাৰে ব্যস্ত হৈ পৰিছোঁ। এইফালে ঘৰটো মুচি লৈ আছোঁ, এইফালে কাপোৰ কানি ধুই আহি ভাবিলোঁ ঘৰটো মোচা যাওক। যিহেতু বহুত কেইদিন ঘৰত নাছিলোঁ, সেই বহুত ধূলি বালিৰে একেবাৰে বগা পৰি গৈছে। সেই ভাবিলোঁ আজি অকণমান ভালকৈ ঘৰটো মোচা যাওক। আৰু একেবাৰে কাম চাম কৰি একদম ভাগৰি গৈছোঁ পূৰা। আৰু এইফালে গলত যে ইমান বেছি ঘামুচি হৈছে, ঘামুচিকেইটাৰ কাৰণে মই বহুত বেছি অশান্তি পাই আছোঁ। নাইচিল পাউডাৰ লগাইছোঁ যদিও একেবাৰে কমা নাই। সেয়ে ভাবি আছোঁ আজি এটা আকৌ কেণ্ডিড পাউডাৰ আনিব লাগিব, আৰু কেণ্ডিডটো দিলেই মোৰ ভাল হৈ যায়। এইফালে সকলো কাম চাম সামৰি মই এইফালে ৰন্ধা বঢ়াত আহি পৰিলোঁ। আৰু এইফালে মোক এটা আণ্টিয়ে গৰৈ মাছ দিছিলে, আৰু গৰৈ মাছৰ এই পিঁয়াজেৰে যিখন চাটনি হয়, এই চাটনিখন খাবলৈ বহুত বেছি ভাল লাগে। আৰু মই বহুত বেছি ভাল পাওঁ এই চাটনিখন খাবলৈ। এটা গৰৈ মাছ হ'লেও বহুত অকণমান বেছিকৈ পিঁয়াজ দি চাটনিখন বনালে কিন্তু খাবলৈ বহুত বেছি ভাল হয়। আৰু এই চাটনিখন হ'লে মোক মানে আৰু একোৱে নালাগে, আৰু ফেভৰেট বুলি ক'লেও ভুল নহ'ব। এইফালে মই ভাতকেইটা খাই লৈ আজি বহুতখিনি কাপোৰো ধোৱা হৈছিলে, কাৰণ অহাকালিলৈ আমাৰ এখন প্ৰগ্ৰেম আছে ঘৰত। সেয়েহে কাপোৰ কানি বহুতখিনিয়ে ধোৱা হৈছে, আৰু কোনটো শুকাইছে কোনটো শুকোৱা নাই গোটেইখিনি চাই চিতি মই বোলো লৈ আহি সকলোখিনি ঠিক ঠাক কৰি থৈ দিয়া যাওক। যিহেতু দিনটো পূৰা কাম কাজত একদম ভাগৰি পৰিছোঁ। আৰু এইফালে ৰাতি ৰান্ধিবলৈ আহিছোঁ। আজি নিচলা মাছেৰে মই বেচনৰ পকৰি কেইটামান ভাজিলোঁ, আৰু এই পকৰিবিধ খাবলৈ বহুত বেছি ভাল হয়। ভাতেৰে খাব লাগিব, আৰু মই বনাই থাকোঁতে কেইটামান খাই টেষ্ট কৰি ল'লোঁ। এইফালে সকলো বনাই চনাই থৈ আহি এইফালে পিঠা কেইটামানো বনাই লওঁ বোলো, যিহেতু অহাকালিলৈ লাগিব। সেয়েহে পিঠাকেইটা বনাবলৈ ড'টো মই নিজেই ৰেডি কৰিছোঁ, দেখিছেনে? আৰু এইফালে ইমান ধুনীয়াকৈ এইখিনি বস্তুখিনি হৈছে। আচলতে বস্তু এটা বনাব ল'লে বস্তুখিনি যেতিয়া ভালকৈ হয় তেতিয়া মনটো বহুত বেছি ভাল লাগে, আৰু কামটো কৰিও বেয়া নালাগে, আৰু কামটো সোনকালে হৈ যায়, নহয় জানো? তেনেকৈ এই পিঠাবিধ বনাব ল'লে মোৰ একেবাৰে বেয়া নালাগে। কাৰণ কিয় জানেনে? পিঠাবিধ মোৰ হাতত বহুত ধুনীয়াকৈ হয়, আৰু বহুত ধুনীয়াকৈ ফুলি উঠে। আৰু দেখিছেনে ইমান ধুনীয়াকৈ ফুলিছে, আৰু ইমানেই বেছি ফুলে যে ফুলি গৈ শেষত ফাটিও যায়। আৰু এখন এখনকৈ মই গোটেইখিনি পিঠা বনাই আছোঁ। প্ৰায় 1 কেজিমান চাউলৰে পিঠা হ'ব, তাৰ লগত চুজি আছে, ময়দা আছে, আৰু ধুনীয়াকৈ গুৰ চুৰ মিলাই বনাইছোঁ। আৰু এইফালে মোৰ কাৰণে এখেতে ডিউটিৰ পৰা আহোঁতে মিঠা পান এখন লৈ আহিছে, আৰু কেণ্ডিড পাউডাৰ লৈ আহিছে। গোটেইখিনি মই লগালোঁ আৰু খালোঁ। আৰু এইফালে ছোৱালীৰ কাৰণে ৰাতিপুৱা মই মেগী বনালোঁ, মোৰ কাৰণে চাহ বাকি ল'লোঁ। এটা পাৰ্চেল আহিছে, পাৰ্চেলটো বোলো চাহো খাওঁ আৰু পাৰ্চেলটো আনবক্সিং কৰোঁ, আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ইয়াতে কিনো আহিছে। আৰু কি আহিছে সেইটো মই জানো বাৰু, কিন্তু তথাপিতো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু বস্তুটো কেনেকুৱা আহিছে সেইটোতো আৰু মই নাজানো, সেয়েহে ভাবিলোঁ আপোনালোকৰ লগত একেবাৰে দেখুৱাওঁ, আৰু মই নিজেও চাওঁ কেনেকুৱা বা আহিছে। আৰু আচলতে সংসাৰৰ বস্তু যে ইমান বেছি লাগে নহয়। আজি 2 বছৰ ধৰি মোৰ সংসাৰৰ বস্তু কিনি কিনি মই নিজেই বহুত হাইৰাণ হৈ গৈছোঁ। আচলতে সৰু সুৰা বস্তুবিলাক দেখাত সৰু সুৰা হ'লেও ইমান বেছি খৰচ হয়, আৰু ইমান বেছি টকা লাগে এইবিলাক কিনোতে। কিনো তথাপিতো আৰু কিনা শেষ নহয়। আৰু এই বস্তুটোৰ মোৰ বহুত প্ৰয়োজন আছিলে, আৰু বহুত দিন ধৰি কিনিম বুলি ভাবি থাকোঁতে ইটো সিটো কিবা কিবি বেলেগ বস্তু কিনি থাকোঁতে এইটো কিনাই হোৱা নাছিলে। সেয়েহে ভাবিলোঁ এটা অৰ্ডাৰে কৰি পেলাওঁ, আৰু অৰ্ডাৰ দিছিলোঁ। আৰু এয়া দেখিছেনে ইমান সৰু চাইজ আহিছে। বাকী কোৱালিটি গোটেইখিনি 100% ভাল, কিন্তু চাইজটো চাইহে মোৰ অকণমান বেয়া লাগিলে। চাইজটো চোৱাৰ লগে লগে মোৰ এনেকুৱা লাগিল যে এইটো ৰিটাৰ্ণ কৰিব লাগিব, কিন্তু তাৰপিছত দেখিছেনে কিমান সৰু চাইজ আহিছে। একেবাৰে মোৰ বেয়া লাগিছে। সেয়েহে মোৰ একদম মনটো মানে বেয়া লাগিল, আৰু লগে লগে মই পেকিঙো কৰি পেলালোঁ। কাৰণ সৰু চাইজটো ইমান বেছি সৰু চাইজ হ'লে একদম ভাল নালাগিব, নহয়নে? সেয়েহে মই এইটো ৰিটাৰ্ণ কৰিম বুলি মনতে ভাবি ল'লোঁ, আৰু লগে লগে পেকিং কৰি ল'লোঁ। বাকী কোৱালিটি কিন্তু মাষ্ট হা। এইটো মোৰ 20 চেণ্টিমিটাৰ আছিলে, আৰু এয়া মই পেকিং কৰি এইটো এতিয়া ৰিটাৰ্ণো মাৰিম। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু আজিলৈ আহিছোঁ মই, বাই।